জল কুটা কমপ্লিট চলো হামলা আৰম্ভ ইয়াৰ কাৰণে খানাটো হোৱাৰ কাৰণে তই মানে চৰিয়াটো দিলি অলপ খাই চাওঁ আমি যে খানা খাম খানা লোকেল চৰাই আমাৰ চলি এটা আজি বিৰাট ডাঙৰ কাণ্ড কৰিছে সেইটো কাৰণে আজি খানা হ'ব এই খানা খাবি না ঐ ভাই তই আজি বিৰাট ডাঙৰ কাণ্ড এটা কৰি দিলি নহয় এইটো চলি এইটো পুৰা কাণ্ড কৰা মেইন মানুহ খানাটো খাই দে বাকী যিয়ে নহওক হয় নহয় তোক আচলতে মই মাংসটো দি মই কুটি দি আছোঁ দেই এই মাংস কুটবা ৰেডি চাওঁ মাংস মাংস লোকেল চৰাই আমি মানুহ বেছি নহয় হা ডিছ নানলি ডিছ লৈ আজা ঐ ডিছ লৈ আ কি কেলাই কম কৰি থাকবা দিয়ে এতিয়া হ'ব পোষ্ট কৰি থৈ দি কুটা ক্লিয়ার এ কমপ্লিট দেখা দি কেনাই হল এই ভাই কুটা হল মাংস কুটা হল ক্লিয়ার এতিয়া পিঁয়াজ কুটবা ওলাইছো এই চাও পিঁয়াজ জল কুটা কমপ্লিট চলো আলু পিঁয়াজ কুটা যেহেতু হলে ক্লিয়ার একেবারে আঞ্জা বনোয়াত দেখাই আছো A few moments later. মাংস এই আলু চাও আলু ও ভাই মজা কি বনোৱা হল নেকি মোটামুটি হৈ গৈছে আপোনালোক যদি খাব আহিব পাৰে যোনটো ইচ্ছা ও ভাই আমাৰ এতিয়ালৈ মাংস ৰেডি হৈছে আপোনালোক আহিলে আহিব পাৰে আজি লোকেল মুৰ্গী খানা আছেতো বঢ়িয়া খানাটোৰ কাৰণে পালো আমি খানাটো আমাৰ আলু বুলি আছে তাৰ बड़ा हरामी हो बेटा তাৰ কাৰণে বিশেষকৈ পালো মেইনলি আলু এইটো আলু আজি খানাটো একচুৱেলি হোৱা কথা নাছিল আজি আলুৰ কাৰণে খানাটো হৈ ও ভাই আঞ্জা যেন ৰান্ধনি ভাল না আঞ্জা কালাৰ চাওক যেনেকে আঞ্জা বনাই আছে আমাৰ ভাত হল ক্লিয়ার এই চাবা আমাৰ এই মিনি ফ্ৰিজটো দেখাই দে কিয়া মিনি ফ্রিজ चले एक काम कर 200 रुपया दे और 50 रुपया काट ओवर एक्टिंग के वजह এই বরফ গলছি এই ৰখে আঞ্জা বনোৱা হ'ল ক্লিয়াৰ যিহেতু অলপ টেষ্টটো কৰি চাওঁ কেনে হৈছে নেকি অলপ টেষ্টটো চাই লওঁ টেষ্ট কৰি আৰু জুতিটো কবিহে মই বাৰু হামলা আৰম্ভ মই তোক দেৰিকৈ খাব দিছিলোঁ মই কিয় খাম দেৰিকৈ হা গাইজ কমেণ্ট আলু খাই লগে ইয়াৰ কাৰণে খানাটো হোৱাৰ কাৰণে তই মানে চৰিয়াটো দি লৈ গৈছা আমি খাবা নাগে হা কি চলিবে তই খাই বঢ়িয়া লাগছে হা ঠিকে আছে হ'ব এই ৰান্ধনি বঢ়িয়া বনাইছে একদম আলুটো অলপ সিজবা আছে আলুটো সিজাই দি অলপ বৈ ফাই দি আলু সিজা নাই ন আলু সিজা নাই এইটা সিজা নাই গলি যাব নেকি আলুটো আলুটো গলি নাযায় দে চৰিয়া দি কেনে লাগছি ঠিক আছে নিমখ চিমখ চব ঠিক আছে মোকো দি অলপ এই ভাইটি মোকো দি অলপ খাই চাওঁ কমকা খাওছ কি বঢ়িয়া
ভাত আঞ্জা চাউল ক্লিয়াৰ এই ভাতো খাই জহা চাউল পুৰা আৰু এয়া আঞ্জা ক্লিয়াৰ আমাৰ আলু এক পিচ ভাত ডাইৰেক্ট মাৰি দিয়ে আমি এতিয়া অলপ খাই লওঁ বঢ়িয়া হৈছে এতিয়া বাই আমি খাই লওঁ এয়া ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যোনবোৰ নতুন ছাবস্ক্ৰাইবটো কৰি দিব বেল আইকনটো প্ৰেছ কৰি দিব বাই বাই ভিডিঅ' পাবৰ কাৰণে নতুন ভিডিঅ' পাবৰ কাৰণে